নমস্কাৰ বন্ধুসকল। আজি বিহু বুলি ফুৰিবলৈ আহিলোঁ আৰু মই ফুৰিবলৈ আহিয়ে এজন বিশেষ ব্যক্তিক লগ পালোঁ। ভাবিলোঁ সেই বিশেষ ব্যক্তিজননো কোন, তেওঁ কিয় বিশেষ, এই বিষয়ে আপোনালোকক অকণমান জনাই থওঁ আৰু তেখেতৰ লগত চিনাকি কৰি দিওঁ। বাৰু যাই কি নহওক, মোৰ লগত আছে অসমীয়া লোকসংগীতৰ চৰ্চা কৰি থকা এজন ব্যক্তি, তেখেত শামছুল হক। শামছুল হকক মই আপোনালোকৰ ওচৰত চিনাকি কৰি দিছোঁ আৰু তেখেতৰ লগত আজি বিভিন্ন ধৰণৰ কথা পাতিম। খুব কম সময়ৰ ভিতৰত আমি তেখেতৰ লগত কথা পাতি শেষ কৰিম। আহক সকলোৱে ভিডিঅ'টো উপভোগ কৰোঁ। হওক ডাঙৰীয়া, আপোনাৰ সম্পূৰ্ণ নামটো জনাব নেকি? মোৰ নাম মহম্মদ শামছুল হক, লালুক পদ্মপুৰ নিবাসী। আপোনাৰ জন্ম? মোৰ জন্ম নাৰায়ণপুৰ তিনিটীয়া মুছলিম গাঁও। হয়। এতিয়া আপোনাৰ মই LP পাছ কৰিয়ে হয় লালুক ঢেকীয়াজুলিলৈ আহিবলগীয়া হ'ল। পদ্মপুৰ মুছলিম গাঁৱত এতিয়া মই বসবাস কৰি আছোঁ। হয় হয়। আপুনি অসমীয়া লোকসংগীতৰ লগত জড়িত হৈ অহা এজন ব্যক্তি। হয়। আৰু আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আপোনাক অসমীয়া লোকসংগীত পৰিৱেশন কৰা দেখি আহিছোঁ। আজি আমাৰ শ্ৰোতাসকলৰ কাৰণে, আমাৰ বন্ধুসকলৰ কাৰণে আপুনি এটি জিকিৰ কলি গুণগুণাই শুনাব নেকি? নিশ্চয় শুনাব পৰা হ'ব। হয়। মোৰ মনত আন ভাৱনাই আল্লাহ, মোৰ মনত ভিন পৰ নাই আল্লাহ, হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত একেটি ভাৱ, মোৰ মনত আন ভাৱনাই আল্লাহ, মোৰ মনত ভিন পৰ নাই আল্লাহ, হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত একেটি ভাৱ, হিন্দুকে জ্বলাব হায় আল্লাহ, মুছলমানক পুতিব হায় আল্লাহ, হায় একেখনি জমিনৰ তল। খুব সুন্দৰ। আচলতে আজাদ ফকীৰে এই জিকিৰৰ জৰিয়তে অসমীয়া যিটো জাতীয় সত্তা, এই সত্তাটোক একেলগে একেডাল দূৰেৰে বান্ধিবলৈ চেষ্টা কৰিছিল। কিন্তু মই এইখিনিতে আপোনাক এটা প্ৰশ্ন কৰিব খোজোঁ। আজাদ ফকীৰৰ সেই চিন্তা চৰ্চা আজিৰ সমাজত কিবা ক্ৰিয়া কৰিছে বুলি আপুনি ভাবেনে? যিটো সম্প্ৰীতিৰ কথা, হিন্দু মুছলিম জৈন খ্ৰীষ্টান আমি সকলো একে মানুহ, এই জিকিৰটোত যিটো গালে হিন্দু মুছলমান আমাৰ মনত একো ভেদভাৱ নাই, এই বস্তুটো আজিৰ দিনত ক'ৰবাত কিবা ৰূপে বিঘ্নিত হৈছে নেকি? আমি আজি যেতিয়াৰ পৰা মই বুজা হৈছোঁ, হয়, তেতিয়াৰ পৰা এই বস্তুটোৰ কোনো ধৰণৰ বিভেদ নাছিল। যিহেতু আজি প্ৰায় 2-3 বছৰমানৰ পৰা এই বস্তুটোৰ মাজত অলপ সম্প্ৰীতি ভাৱধাৰাবোৰ সাল সলনি হোৱা যেন মোৰ অনুভৱ এটা হৈছে। হয়, সেইটো অৱশ্যে গম পোৱা গৈছে। তথাপিও এটা কথা, এইবিলাক আমি আকৌ আগৰ পৰ্যায়লৈ যাব বুলি ভাবিব পাৰোঁনে? এইখিনি ইয়াৰ মাজত বৰ্তমান মোৰ পাৰ্চনেলি কথা নাই। কথা হ'ল, আমাৰ হিন্দু মুছলিম বুলি যিটো এতিয়া মই জিকিৰ গাই গ'লোঁ, এই জিকিৰটোৰ মাজত যিখিনি ভাৱধাৰা সোমাই আছে, এইখিনিৰ মাজত যদি আমাৰ অসমৰ হওক বা ভাৰতবৰ্ষৰ হিন্দু মুছলিম সকলোৱে যদি এই আমাৰ ৰাজনীতিক বস্তুটো সোমোৱাই নলয় অন্তৰত, আমাৰ সামাজিক যিখিনি আগৰ পৰা আমি যেনেকৈ মিলা মিছা হৈ আছিলোঁ, তেনেধৰণে থাকিলেতো আমাৰ এই যিখিনি ফাট মেলিবলগীয়া, এই ফাটটো নেমেলে। নিশ্চয়কৈ যথেষ্ট এটা গুৰুত্বপূৰ্ণ কথা ক'লে আপুনি। আৰু আমি চেষ্টা কৰিব লাগিব সেয়ে সংগীতৰ মাজেৰে মানুহৰ ওচৰ চাপি যোৱাৰ আৰু সংগীতেৰে বুজাই দিয়াৰ যে মানুহ একেটাই, ঈশ্বৰ এজনেই।
গতিকে আমাৰ ভেদভাৱ ৰাখি বা তেনেধৰণৰ পৰম্পৰাবিলাকক আমি প্ৰাধান্য নিদিয়াটো উচিত। যাকে নহওক আপুনি যথেষ্ট দিনৰ পৰা সংগীত চৰ্চাৰ লগত জড়িত। হয়, আপুনি কি গীত গায়? মই বিশেষকৈ জিকিৰ জাৰিৰ ওপৰতে ঘৰুৱাভাৱে কিছুমান চৰ্চা চলি থাকে। হয়, মোৰ কোনো সামাজিক মানে প্ৰশিক্ষণ নাই, যিহেতু মোৰ ঘৰতে মোবাইলৰ যোগেদিয়ে হওক বা টিভিৰ যোগেদিয়ে হওক শুনি পেলাই মই প্ৰায়খিনি চৰ্চা কৰোঁ। সেইটোৱে আচলতে চৰ্চাটো তেনেকেই হ'ব লাগিব। হয়, তথাপিও আনুষ্ঠানিক শিক্ষা মানে সংগীতৰ আনুষ্ঠানিক শিক্ষা যিহেতু আপুনি নাই বুলি কৈছে, তথাপিও আপোনাৰ গীতৰ যিটো মাত্ৰা, যিটো সুন্দৰতা, যিটো আকুলতা, সেইখিনি আমি কিন্তু দেখিবলৈ পাওঁ। আপুনি এই জিকিৰ চৰ্চাৰ লগত কিমান দিনৰ আগৰ পৰা জড়িত হৈ আছে? মই বিশেষকৈ জনা বুজা হোৱাৰ পৰাই কম বেছি মোৰ চৰ্চা আছিল, কিন্তু হ'লেও মই আজি 4-5 বছৰমানৰ পৰা এই বস্তুটোৰ প্ৰতি বেছিকৈ আগবাঢ়ি মানে চৰ্চা চলাই আছে। যাকে নহওক এটা কথা আমি জানিব খোজোঁ, জিকিৰৰ যিটো অৰিজিনেল, হয়, যিটো মানে আমাৰ জিকিৰৰ যিটো স্বকীয়তা, যিটো ঐতিহ্য, সেইটো আজিৰ তাৰিখত ক'ৰবাত কেনেবাকৈ মানে বিঘ্নিত হৈছে নেকি? মানে ধৰক আজানদেউ ফকীৰে যিবিলাক জিকিৰ লিখিছিলে, সেই জিকিৰবিলাক আজি আমি বিভিন্নজনে বিভিন্ন ভাষাই গোৱা শুনিছোঁ। এইটো হোৱা উচিত জানো? বিশেষকৈ শংকৰদেৱ মাধৱদেৱে যিখিনি বৰগীত ৰচনা কৰিছিল, হয়, ইয়াতো নতুনকৈ কোনোবাই নতুন সম্পাদনা কৰিব নোৱাৰে, সংযোজন কৰি তাক সুৰ সালসলনি কৰিব পাৰে। সুৰটো জিকিৰৰ কি বৰগীত পৰ্যায়ৰ যিবোৰ গীত, তাত সুৰ বদলি কৰিবলগীয়া কোনো কথা নাথাকে নহয়ও বাৰু। হয়, জিকিৰ আৰু বৰগীত ইয়াত কোনো সালসলনি কৰাৰ প্ৰাধান্য নাপায়। হয়, এতিয়া সেইখিনি ইতিমধ্যে আমি যিমানখিনি দেখিছোঁ, এতিয়া যি মোবাইলতে হওক বা অন্যান্য টেলিভিশ্যনতে হওক, আমি সালসলনি কৰা কিছুমান দেখিছোঁ। কিন্তু দেখিলেও মানে সেইখিনি যে প্ৰাধান্য নাপায় বা উচিতো নহয় বুলি মই ভাবোঁ। বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় একেটা জিকিৰকে বিভিন্নজনে বিভিন্ন মানে মাদকতা ঢালি বিভিন্ন ধৰণে পৰিৱেশন কৰে, যিটো আচলতে হ'ব নালাগে। যাকে নহওক এই জিকিৰ চৰ্চাৰ জগতখনত আপুনি বিভিন্নজন মানুহক লগ পাইছে, আৰু ইয়াৰ ভিতৰত আপোনাৰ কোনোবা উল্লেখযোগ্য ব্যক্তি তেনেকুৱা আপুনি লগ পাইছিল নেকি, যি আপোনাক যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰিছে বা আপোনাৰ ভাল লাগিছিল? ভালটো এতিয়া মই বিশেষকৈ নামনি মানে উজনি অসমে পৰিব নে নামনি অসমে পৰিব জেগাটো মই চিনি পোৱা নাই। আপোনাৰ দেৰগাঁৱৰ ফালে যিখিনি উজনি অসমত পৰে, তেখেতলোকৰ ফালেহে এইখিনি বস্তু বিশেষকৈ চৰ্চাৰ যিটো কেন্দ্ৰবিন্দু, মানে আমি ভাবিছোঁ চৰ্চাৰ কেন্দ্ৰবিন্দুটো উজনি অসমতে আছে। যিখিনি আমাৰ আজানদেউ ফকীৰৰ জিকিৰ, সেই জিকিৰ বা জাৰিখিনিৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হ'ল উজনি অসম। কিন্তু নিশ্চিতভাৱে এটা কথা, নামনি অসমত যিহেতু কামৰূপী লোকভাষা বা নামনি অসমৰ যিখিনি ভাষা আমি যিখিনি উপভাষা বুলি বৰ্তমান কওঁ বা স্বীকৃত, সেই ভাষাখিনি চলে। গতিকে তাত একেবাৰে নথকা নহয় 2-4জন ব্যক্তি মানে চৰ্চাটো চলাই আছে, কিন্তু সকলোবিলাক ব্যক্তি যে চৰ্চা চলাব লাগিব বা তেনেকুৱা এটা চৰ্চা চলাবই লাগে, তেনেকুৱা এটা পৰ্যায়লৈ এতিয়ালৈকে গতি কৰা নাই। আৰু মই ভাবোঁ এইখিনিতে আমাৰ যিবিলাক জিকিৰ আছে, জিকিৰবিলাকৰ কোনো সুৰৰ স্বৰলিপি নাই। কিন্তু আজি বৰগীতৰ যেনেদৰে সুৰৰ এটা স্বৰলিপি আছে, আন গীতবিলাকৰ আমাৰ জ্যোতি সংগীতৰ স্বৰলিপি তৈয়াৰ কৰা হৈছে, কিন্তু এই জিকিৰ গীতবিলাক বা জাৰি গীতবিলাকৰ তেনেকুৱা নিৰ্ধাৰিত স্বৰলিপি আজিলৈকে সৃষ্টি কৰা হোৱা নাই, যিটো কাৰণে বিভিন্নজনে বিভিন্ন সুৰ সলাই মাজে মাজে গাই থকা আমি দেখিবলৈ পাওঁ, যিটো আচলতে হ'ব নালাগে। মই ভাবোঁ যে জিকিৰৰ যদি এটা স্বৰলিপি যদি কোনোবা অভিজ্ঞ ব্যক্তিয়ে মানে প্ৰস্তুত কৰে, তেতিয়া নিশ্চয় জিকিৰৰ যিটো স্বকীয়তা সেইটো বৰ্তি থাকিব। যাকে নহওক আমি কথা পাতি থাকিম। তাৰ মাজতে আপুনি যিহেতু এতিয়া সমন্বয়ৰ কথা ক'লে, হিন্দু মুছলমান জৈন খ্ৰীষ্টান এটা জিকিৰ আমাক এফাকি শুনালে, মাত্ৰ এফাকি, মানে ধৰক এটা অন্তৰা বা এটা দুজনা, তেনেকুৱা 30 ছেকেণ্ডমান সময়ৰ ভিতৰত আপুনি হিন্দু মুছলিমৰ এনেকুৱা সম্পৰ্ক বা সম্প্ৰীতিৰ এটি কলি শুনাই দিব নেকি? নিশ্চয়, মই চেষ্টা কৰিছোঁ। ৰহমৰ গিৰিহত তুমি আল্লাহ চাহেব, যদি কৰা দৰিয়াৰ পাৰ,
হায় হায় ঐ কোনাই নৈ পাৰতে ঘৰে আল্লাহ ৰহমৰ গিৰিহত তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ পাৰ হিন্দুৱে বিলালে হয় চাহেব মাহে পৰখাদে হয় চাহেব হয় হায় হায় ঐ মুছলমানে বিলালে ৰুটি আল্লাহ ৰহমৰ গিৰিহত তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ পাৰ। ধন্যবাদ, খুব ভাল লাগিল। আৰু আজানদীপ চাহেবৰ এই জিকিৰটোৱে অসমীয়া পাঠ্যপুথিটো ঠাই পাইছে আৰু এটা খুব ভাল লগা কথা। জিকিৰৰ স্বকীয়তা সম্পৰ্কে আমি কথা পাতিলোঁ আৰু ইয়াৰ পিছত আপুনি আপোনাৰ জীৱনৰ ভাল লগা তেনেকুৱা কিবা মুহূৰ্ত জিকিৰ খাবলৈ যোৱা তেনেকুৱা কিবা পৰিৱেশ আপোনাৰ তেনেকুৱা কিবা মনত আছে নেকি বৰ্তমান? এতিয়া মোৰ মানে মনত ঢেৰ ভাৱধাৰা আছিল। হয়, যিহেতু মোৰ এতিয়া প্ৰায় 40 বছৰ পাৰ হৈছে। হয়, এই মই কথাত ভবাটো মই প্ৰায় 20-25 বছৰমানৰ পৰা মই ভাবি আছিলোঁ। হয়, যে এইখিনিৰ মাজত মোৰ যিখিনি আগবাঢ়ি যাবলগীয়া যিটো পৰিকল্পনা আছিল, যে ইয়াত মোক সহযোগ কৰা, মোক সহায় সহযোগিতা কৰি আগবঢ়াই নিয়া বা আমুক জেগাতে গ'লে এনেকৈ তই আমুকটো হ'ব পাৰিবি বা তামুকক যোগাযোগ কৰিলে এনেকৈ তই আমুকটো হ'ব পাৰিবি, ঠিক এনেধৰণে মোক দিহা পৰামৰ্শ দিয়া বা আগবঢ়াই নিয়া, ঠাই দেখুৱাই দিয়া, এনেকুৱা কোনো মানে মোৰ ব্যৱস্থা নোহোৱা হেতুকে আজি মই ধৰক এই ইমানকণ পিছ পৰি থাকিবলগীয়া হৈছে বুলি মোৰ অনুভৱ এটা হৈছে। মোৰ হেঁপাহ আছিল, উপযুক্ত মানে গাইড আপুনি নাপালে, যাৰ কাৰণে আপুনি আপোনাৰ মনৰ বাঞ্ছাখিনি পূৰ্ণ কৰিব পৰা নাই। তথাপিও কিন্তু আপুনি নিৰবিচ্ছিন্নভাৱে অসমীয়া জাৰি আৰু জিকিৰৰ চৰ্চাত ভৰ্তি হৈ আছে আৰু এইটো কিন্তু আমাৰ জাতিটোৰ কাৰণে শুভ লক্ষণ। অসমীয়া লোকসংগীতৰ যিটো মানে স্থায়িত্ব ই সদায় থাকিব আৰু এইটো আমি এনেকৈ বজাই ৰাখিব লাগিব। যাই কি নহওক, আজিৰ আমাৰ যিখন যুৱচাম, আমাৰ যুৱচামৰ কথা কৈছোঁ, আমাৰ যুৱচামে অসমীয়া লোকসংগীতৰ চৰ্চা কৰিবলৈ বৰ মন নকৰে। আপুনি তেওঁলোকক কিবা আহ্বান জনাব নেকি? মই বিশেষকৈ মোৰ স্থানীয় যিখিনি হিন্দুৱে হওক বা মুছলিমে হওক মোৰ লগত যিখিনি জড়িত আছে, মোৰ বয়সৰ বুলি ক'ব খোজা নাই, প্ৰায় 16-18 বছৰ যিখিনি ল'ৰা মই লগ পাই থাকোঁ বা কম বেছি কেতিয়াবা মই গাঁৱতে তেওঁলোক মোৰ লগত থাকে, থাকিলেও এই কিবা এটা অনুষ্ঠান প্ৰতিষ্ঠানতহে তেওঁলোকে চাপ দিয়ে। তাৰ বিপৰীতে মই বোলে নহয় আজি এনেকুৱা এটা আমি ঘৰতে এনেকুৱা এটা চৰ্চা কৰোঁ, ঘৰবোৰ আহিবিচোন, আবেলি সময়তে হওক বা আগবেলা সময়তে মই সময় দিব পৰা সময় এটা দিওঁ। কিন্তু তেওঁলোকে মানে মোক যেনেধৰণে আগবাঢ়ি আহিব লাগে মানে সহযোগিতাটো কম পোৱা যায়। কথাটো সেইটো আগ্ৰহটো কম আৰু এই আগ্ৰহটো বৃদ্ধি কৰিব লাগিব। আৰু ইয়াৰ কাৰণে আমি প্ৰত্যেকে সচেতন হ'ব লাগিব। প্ৰত্যেকে নিজৰ নিজৰ যিটো সংস্কৃতি আছে সেইটো আগবঢ়াই লৈ যোৱাত বা সেইটোৰ মানে মাদকতা বৃদ্ধি কৰাত আৰু ইয়াক বিশ্বমুখী কৰাত যিটো অৰিহণা যোগাব লাগিব প্ৰত্যেকে যোগাব লাগিব। তেতিয়াহে ভৱিষ্যতে আমাৰ এই অসমীয়া থলুৱা গীত মাতসমূহে প্ৰাধান্য লাভ কৰিব। ইতিমধ্যে তেনেকুৱা কিছু কাম আমাৰ কিছু সংখ্যক লোকে কৰা দেখিবলৈ পোৱা গৈছে। উজনি অসমৰে সিদিনাখন কেইটামান জিকিৰ কেইজনমান বিশেষ শিল্পীয়ে হিন্দীলৈ অনুবাদ কৰি গাইছে আৰু ভাৰতবৰ্ষৰ বাহিৰতো গৈ তেওঁলোকে এইটো পৰিৱেশন কৰি সুনামৰ্জন কৰি আহিছে। আৰু যাকে নহওক আমি আমাৰ বন্ধুসকলক যথেষ্ট দীঘলীয়া সময় বন্দী কৰি আহিব খোজা নাই, তথাপিও একেবাৰে সামৰণিত আপোনাৰ পৰা আৰু এটি জিকিৰৰ বুলি শুনিবলৈ পালে ভাল পাওঁ। নিশ্চয়। কোনটো শুনাম? নাও এনেকুৱা কিবা এটা আছিল ন? পাৰলৈ চপাই দিয়া নাও। হয়, মই সেইটোকে বেছি নহয়, আমি মাত্ৰ দুটা লাইন। ঢৌ দেখি কান্দে মোৰ প্ৰাণে কি ঐ চাহেব পাৰলৈ চপাই দিয়া না।
ৰ'দত জ্বলি মৰে কিয় চাহে পাৰলৈ চপাই দিয়া না। যথেষ্ট সুন্দৰ এটি গীত শুনালে আৰু মই ভাবোঁ আমাৰ বন্ধুসকলেও আজিৰ এই ভিডিঅ'টো চাইছে, যিসকলে চাইছে তেখেতসকলে মতামত জনাব। আৰু মই ভাবোঁ অসমীয়া যিবোৰ থলুৱা গীত মাত আছে, এই গীত মাতবোৰ আমি আগবঢ়াই লৈ যাব লাগিব। আৰু এই গীত মাতৰ জৰিয়তে আমি আমাৰ চিনাকি দিব পাৰিম। আৰু এই গীত মাতবোৰ যদি বিশ্বমুখী কৰিব পাৰোঁ, তেতিয়াহ'লে অসম আৰু অসমীয়া সদায় গৌৰৱেৰে জিলিকি থাকিব। ঠিক আছে, আপোনাক ইমান সময় দিয়াৰ কাৰণে, আপুনি আমাক ইমান সময় দিয়াৰ কাৰণে আপোনালৈ ধন্যবাদ যাচিলোঁ। ধন্যবাদ, আপোনাৰ ধন্যবাদ থাকিব। হয়।